লাগিবি নেকি মাৰি পেলাম তো ক'ত যাই আছ তই ৰব 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 সেইটো মই কোৱা নাই এই কথাষাৰ কৈছে পানবজাৰ থানাৰ এজন আৰক্ষী বিষয়া তাকো কাক এজন সাধাৰণ ডেলিভাৰী বয় কাৰণটো কি এটা সাধাৰণ ট্ৰেফিক সিগনেল ভংগ কৰাৰ কাৰণে তেখেতক মাৰি পেলোৱাৰ ভাবু কি লগতে প্ৰহাৰো কৰিছে তেখেতক বেয়াকৈ এইবিলাক কি মানে আমি গণতান্ত্ৰিক দেশত জীয়াই আছো নে ডিক্টেটৰশ্বিপৰ আণ্ডাৰত জীয়াই আছো অসমৰ 99% পুলিচ অফিচাৰ ভাল তাত কোনো আপত্তি নাই কিন্তু এই 1% পুলিচ অফিচাৰ যে আছে এই গুণ্ডাৰূপী 1% পুলিচ অফিচাৰ তেখেতসকলে এই 99% পুলিচ অফিচাৰক কলংকিত কৰি আছে অসমৰ মুখ্যমন্ত্ৰী কৈছিলে যে অসমত নিবনুৱা আছে 6.1% আৰু অসমৰ যদি টোটেল পপুলেশ্যনৰ 6.1% আপোনালোকে ওলাই প্ৰায় 22 লাখ নিবনুৱা অসমত আছে হে মই কোৱা কথা নাই হে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে 22 লাখ নিবনুৱা অসমত আছে যাৰ কোনো কাম ধান্দা নাই ঘৰত বহি আছে শিক্ষিত নিবনুৱা আৰু যদি আপুনি জমেটো হওক ৰেপিডো হওক এই যে ডেলিভাৰী বয় সকল আছে এই হাজাৰ হাজাৰ লাখ লাখ ল'ৰা ছোৱালী যে আজি ডেলিভাৰী বয়ৰ কাম কৰি আছে অসমকে ধৰি গুৱাহাটী তেখেতসকলকো যদি আপোনালোকে মাৰধৰ কৰে এনেকে ৰাস্তাত তেখেতসকলেও নিবনুৱা হৈ যাব কালিলৈকে পৰখিলৈকে আৰু নিবনুৱাৰ পাৰ্চেন্টেজ কিমান হ'ব এইটো আপোনালোকে কল্পনা কৰিব পাৰিছেনে সমাজ ব্যৱস্থাটো এনেকে নচলে গোটেইখিনি চাব লাগিব কোনোবাই কষ্ট কৰি খাই আছে কোনোবাই দিন হাজিৰা কৰি খাই আছে সেই দিন হাজিৰা কৰা যিটো আপোনাৰ অধিকাৰ সেই অধিকাৰটো কিছুমান পুলিচ অফিচাৰৰ কাৰণে যদি আপুনি হেৰুৱাব লগা হয় সেইটো সমাজৰ কাৰণে সেইটো এখন দেশৰ কাৰণে এখন ৰাজ্যৰ কাৰণে ভয়ানক পৰিস্থিতি এইবিলাকৰ ওপৰত কোনে মাত মাতিব কোনে বিবেচনা কৰিব এইবিলাক কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আঁচনিৰ পিছত আঁচনি আঁচনিৰ পিছত আঁচনি আঁচনিৰ পিছত আঁচনি আনি আছে কিন্তু এখন আঁচনিও কাম দিয়া নাই উল্টা নিবনুৱাৰ সংখ্যা বাঢ়িয়ে আছে দিনে দিনে আৰু যিসকল লোকে কষ্ট কৰি খাই আছে এইখন গুৱাহাটীত বা এই অসমত তেখেতসকলক ৰাজপথত কুকুৰ মেকুৰীৰ নিচিনা ব্যৱহাৰ কৰে এই আৰক্ষী বিষয়াসকলে এইখন গণতান্ত্ৰিক দেশ নে ডিক্টেটৰশ্বিপৰ দেশ সেইটো লাগে আমাক আমি ডিক্টেটৰশ্বিপৰ আণ্ডাৰত আছো নে গণতান্ত্ৰিক দেশত আছো সংবিধান বোলা মানৱ অধিকাৰ বোলা এইবিলাক যে ডাঙৰ ডাঙৰ দফাসমূহ যে অফিচত যে সজাই থৈ দিছে এই চৰকাৰসমূহে সেইবিলাক কেতিয়া ইমপ্লিমেন্ট কৰিব এই হিউমেন ৰাইটছৰ লোকসকলে ক'ত গ'ল এতিয়া তেখেতসকলৰ মুখখন কিয় বন্ধ হৈ থাকে আৰু মই এটা কথা ক'ব খুজিছো যে এই জমেটো হওক বা চুইগি হওক বা এই ডেলিভাৰী বয়সকল যে আছে তেখেতসকলে কিন্তু বাধ্যত পৰিহে এই কামসমূহ কৰিব লগা হৈছে এই ডেলিভাৰী বয়সকলৰ আপোনালোকে যদি কোৱালিফিকেশ্যন সুধে আপোনালোক পাগল হৈ যাব এনেকুৱা হাই লেভেলৰ কোৱালিফাইড ল'ৰা আছে তাত আজি চাকৰিৰ অভাৱৰ কাৰণে আৰ্থিক পৰিস্থিতিয়ে তেওঁলোকক বাধ্য কৰাইছে এই ডেলিভাৰী বয় বনোৱা এই ডেলিভাৰী বয় হোৱাৰ ক্ষেত্ৰত আৰ্থিক পৰিস্থিতিয়ে তেখেতসকলক বাধ্য কৰাইছে এই ডেলিভাৰী বয় হোৱাৰ ক্ষেত্ৰত সেই ল'ৰা বা ছোৱালীজনে কি শিকিব ভৱিষ্যত যদি তেখেতসকলে যায় কিনা ওচি ডিএছপি এছপি হয় তেখেতসকলেও যদি এই জ্ঞানখিনি লয় যে পুলিচ হলে পুলিচৰ এইটোৱে কাম সাধাৰণ জনতাক টৰ্চাৰ কৰা কি শিকিব সমাজখনে কি শিকিব আজিকালি যুৱ প্ৰজন্মই কি শিকিব এটা ভয়ংকৰ পৰিস্থিতি আৰু এটা ভয়ংকৰ মানে এইবিলাক ঘটনা এটা শিক্ষা সমাজ জীৱনৰ এটা থুক মাৰি দিয়া শিক্ষা এইবিলাক এই পুলিচ অফিচাৰজনৰ কৰ্মকাণ্ডখিনি পোহৰলৈ আহিল বুলিহে কিন্তু আপোনাৰ মোৰ মাজত সাধাৰণ যিসকল লোক আছে তেখেতসকলেও এই ডেলিভাৰী লোকসকলক যিসকল লোৱাৰ ক্লাছৰ পৰে বুলি আমি সাধাৰণতে গণ্য কৰিলো কিন্তু তেখেতসকলে অতি শিক্ষিত আপোনাতকেও শিক্ষিত মোতকেও শিক্ষিত সেই লোকসকলক আমি যিটো ব্যৱহাৰ কৰো ডেলিভাৰী বয় হওক বা যিকোনো এজেন্ট হওক তেখেতসকলক যি ব্যৱহাৰ কৰো সেইটো গ্ৰহণযোগ্য নে আজি সামাজিক মাধ্যম বা বাতৰি কাকতত প্ৰকাশ পোৱাৰ কাৰণে এই বাতৰিটো ইমান ডাঙৰ হৈ গ'ল কিন্তু ডেইলি হাজাৰ হাজাৰ ঘটনা হৈ আছে এই লোকসকলৰ এই খাটি খোৱা লোকসকলৰ লগত সেইবিলাক কথাটো কেতিয়াও পোহৰলৈ নাহে তাৰ ওপৰত কোনে মাত মাতিব অপ্ৰিয় হলেও সত্য যে আপুনি যদি দুখীয়া আপোনাৰ জীয়াৰ থকাৰ অধিকাৰ সমাজত নাই সেইটো মনত ৰাখিলেও আপুনি যেতিয়া সাধাৰণ বা খাটি খোৱা লোক এজন যেতিয়া পুলিচ ষ্টেচনত কিবা এটা কমপ্লেইন কৰিব যায় সেই কমপ্লেইনটো ৰেজিষ্টাৰ কৰাবৰ কাৰণে সেই খাটি খোৱা লোকজনৰ বছৰ টাইম লাগে ন্যায়টো দূৰৰে কথা কেছে ৰেজিষ্টাৰ নহয় আইন সকলোৰে বাবে সমান আইন সকলোৰে বাবে সমান কিন্তু আইন সকলোৰে বাবে সমান হয় নে আপুনি যিমানে নেক হওক আপুনি যিমানে কষ্ট কৰক আপুনি ঘোষ লওক নলওক আপুনি সঁচা মানুহ হওক আপুনি সদায় সততাত থাকক কিন্তু একো লাভ নাই এই সততাত থকা লোকজন এই কষ্ট কৰি খোৱা লোকজনে ৰাস্তাত কুকুৰ মেকুৰীৰ নিচিনা মাৰ খাব লগা হয় অপ্ৰিয় হলেও সত্য যে আজিৰ যিসকল লোকে সততাৰ পথত আগুৱাই যায় তেখেতসকলক এই সমাজখনে কুকুৰ মেকুৰীৰ নিচিনা ব্যৱহাৰ কৰে সেইটো অপ্ৰিয় হলেও সত্য কথা আজি কোনোবাই হাজাৰ হাজাৰ কেলেংকাৰী কৰি মাৰ্ডাৰ কৰি নেতা মন্ত্ৰী
মন্ত্ৰী মুখ্যমন্ত্ৰী পৰ্যন্ত বহি আছে কিন্তু সাধাৰণ জনতা এজনে যদি বেংকৰ পৰা লোন এটা লয় তেখেতসকলে যদি এটা কিস্তি দিব নোৱাৰে তেখেতসকলৰ গোটেই মাটি বাৰী সম্পত্তি যেন সেই বেংক বা সেই সিস্টেমটোৱে সিজ কৰি দিব এদিনৰ ভিতৰত আৰু এনেকুৱা ঘটনা হৈছে ডেইলি হৈ থাকে ভাৰতৰ সিস্টেমত ইমানেই সুৰুঙা আছে যে লাখ লাখ কোটি টকা আপুনি লুটি কেনে সাধাৰণ জনতাৰ টকা লুটি আপুনি আমেৰিকা লণ্ডনৰ এটা লাক্সাৰিয়াছ লাইফ জীয়াব পাৰে কিন্তু আমাৰ ভাৰতবৰ্ষৰ এজন কৃষকে যদি খেতি কৰিবলৈ সাধাৰণ লোন এটা লয় সেই লোনটো যদি কৃষকজনে যদি একমাহ যদি ইএমআই দিব নোৱাৰে তেখেতৰ ওপৰত যিটো অত্যাচাৰ চলাই সেই বেংকটোৱে বা এই সমাজ সিস্টেমটোৱে শেষত গৈ তেখেতে শেষ মুহূৰ্তত বেয়া পৰিস্থিতি বাছি ল'ব লগা হয় সেয়া মই কোৱা কথা নহয় সেয়া ডাটা আছে গতিকে এটা ভয়ানক পৰিস্থিতি কালি যিটো ঘটনা সেই ল'ৰাজনৰ লগত হ'ল আজি আপোনাৰ লগতো হ'ব পাৰে বা আপোনাৰ ল'ৰা ছোৱালীৰ লগতো হ'ব পাৰে তেতিয়া আপুনি কি কৰিব আৰু যদি সামাজিক মাধ্যমত যদি যোৱাকালিৰ ঘটনাটো প্ৰকাশ নাপালে হয় সেই ল'ৰাজনৰ কি অৱস্থা হ'ল হয় আপোনালোকে ভাবিব পাৰেনে তেখেতকতো কি জানে জেলত ভৰাই থলে মাৰ ধৰ কৰি হস্পিটালাইজ কৰি দিলে হয় তেখেতক আৰু যে এই পুলিচ অফিচাৰজনক যে সাসপেন্ড কৰিলে এইটো কথা গ্যাৰান্টি যে আৰু 15 দিন পিছত তেখেতে আকৌ চাকৰিত জইন কৰিব আকৌ হেনেকুৱা ধৰণৰ ঘটনা কৰিব আকৌ কোনোবা দুখীয়া খাটি খোৱা লোকে মাৰ খাব তেখেতৰ হাতত হয়তো এইবাৰ হস্পিটালাইজ হৈ যাব লগা হ'ব পাৰে হয়তো তেখেতৰ ওপৰত হাজাৰটা চুৰি ডকাইতিৰ কেছ লগাই দিব আমাৰ নিচিনা লোকে যদি চিঞৰি থাকিব লগা হৈছে আজি এই ডাঙৰ ডাঙৰ লোকলে ডাঙৰ ডাঙৰ বুদ্ধিজীৱী সকলে কিয় মাত নামাতে আজি অসমৰ বিৰোধী শক্তি ক'ত গ'ল এই খাটি খোৱা সাধাৰণ কষ্ট কৰা লোকসকলে দিন ৰাতি ৰ'দ বতা বৰষুণত এই কষ্ট কৰি খোৱা লোকসকলক এনেকে কুকুৰ মেকুৰীৰ নিচিনা ব্যৱহাৰ যে বছৰে বছৰে এই পুলিচ বিষয়াসকল বা এই সিস্টেমৰ লোকসকলে কৰি আছে সেইবিলাকৰ ওপৰত কিয় মাত নামাতে আপোনালোকে মেইন পইণ্টটোৱে হ'ল এতিয়া এই সিস্টেমৰ ডাঙৰ ডাঙৰ বিষয়া ডাঙৰ ডাঙৰ নেতা মন্ত্ৰীসকলে যে সিস্টেমটো চলাই আছে তেখেতসকলে কিবা এটা কৰিব লাগিব তাত বাহিৰে বেলেগ উপায় নাই আৰু গতিকে অসমবাসী ৰাইজক মই এইখিনিয়ে ক'ব লগা আছিল লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ